বালটোকো ধৰি লৈ সুসয়া দাদা কি কৰিব আপুনি আগত কৈছে হাই লৈ সেই বল দেখিবলে কবই মনে থাক এটাও কথা নকবি এক মাহ হোৱাই নাই বাপৰক চিনি পোৱা নাই আকৌ চুলাই যদি আৰু বনাও নহয় তোক চাই লম মই लोगोफोर गोदान भिडिअ'आवहाय नोंथांमोनखौ बरायहर बावनाय जाबाय नोंथांमोनाहाय बे भिडिअ क्लिपआवहाय नुनाय जिबायदि जाथाय बे जाथायनि सायावहाय दिनै आं बे भिडिअ'खौ लाबोनाय जादों नोंथांमोनाहाय भिडिअ'खौ जोबजासिम नायलाङोबा बुजिगोन जे राङापारायावहाय सनितपुर जिल्लायावहाय जे बर' न'खराव जौ फाननायखौ लानानै पुलिसफोर CRPFफ्रा न'खराव थांनानै जौ थौ जोख्लायजोबलायलायनाय जिबायदि हमहैनाय बेफोरखौहाय नैबे भिडिअ क्लिपआवहाय नोंथांमोना नुनो मोनगोन जे बेसेबां अयथासार खालामदों जाद्रायनाय मोनाखै आं माने एसेबांखिनि बिदि बानायद्रायनायखौ रुल्स एन्ड रेगुलेशनबो थायो बिथांमोनाहाय जे गावसोरखौहाय पुलिस बायदि होननानै गावसोरखौनो बिराद देखायनायखौ बे भिडिअआव बांद्राय नुनो मोनदों नोंथांमोनाहाय बे भिडिअखौ जोबजासिम नायलाङोबा बुजिगोन नोंथांमोनाहाय भिडिअखौ नायलांनानै जुदि मोजां मोनोब्ला लाइक एन्ड कमेन्ट खालामदो आरो चेनेलाव गोदानबा साबस्क्राइब खालामदो भिडिअखौ नायलांदो ধৰি লৈ যাওঁ কেনেকে বালটোকো ধৰি লৈ সুসয়া দাদা কি কৰিব আপুনি আগত কৈছে হাই সেই বল দেখিবলে কবই মনে থাক এটাও কথা নকবি এক মাহ হোৱাই নাই বাপৰক চিনি পোৱা নাই আকৌ চুলাই যদি আৰু বনাও নহয় তোক চাই লম মই জেলৰ ভাত খোৱা নাই মনে থাক কেইদিন হৈছে ইয়াৰ চুলাই ভাঙা মনে থাক নেক্সট আহি পালে আৰু মানুহে উঠাই দিব লাগে হয়তো মানুহ পানী পা উঠাই ল'ব লাগিব কাটিব লাগিব আছো কাটিব লাগিব আপোনাক লেডি বাবক কাটো হেৰি কৰো মাইকে মানে হাত দিব নোৱাৰো আমি পিটি দিলো যা ইয়াৰ পৰা গোটেই চুলাই এইবিলাক ভাব কাটিব লাগিব এই কাটিব লাগিব তোমাৰটো যাব লাগিব একদম অৰিজিনাল মাল এই এটা यारे আজি এমাহ আগতে গুতে ভাঙি অ ভাই আকৌ বনাই আছে এটা ভাঙি গল আজি আমাৰ ৰঙাপাৰা আবকাৰী চক্ৰই আজি আমাৰ ওপৰ কছাৰী গাঁও তাৰে কেৰাবস্তি বুলি জনা যায় জায়গাটো তাৰ পিছত আপোনাৰ ভেৰভেৰি গাঁও আমাৰিবাৰী ফৰেষ্ট ৰিজাৰ্ভৰ পিছফালে তাতে আমি অভিযান চলাইছো আজি ৰাতিপুৱা তাতে অভিযানত আমি 10টা ডাঙৰ চুলাই ভাটি তাতে আমি 10টা ডিসিলেটিং এপাৰেটাছ পাইছো সব গুটেখিনি আমি ডিস্ট্ৰয় কৰিছো অন দা স্পট আমি তাৰ পিছত চুলাই পাইছো এপ্ৰক্সিমেটলি 350 লিটাৰছ আমি ফাৰ্মেন্টেড ওয়াশ পাঁচটো আমি পাইছো 3000 কিলো এপ্ৰক্সিমেট আৰু আমি ইউটেনসিল পাইছো প্ৰায় 31টা এতিয়া বৰ্তমানলৈকে এইখিনি বস্তু আমি পাইছো আমিতো জোৰদাৰ ৰূপে অভিযান চলাই যাম কোনো যাতে মানুহে ইলিচিটলি ডিস্টিল লিকাৰ বা চুলাই খায় মানুহৰ যাতে কোনো ধৰণৰ অপকাৰ নহয় তাৰ বাবে আমি জোৰদাৰ অভিযান চলাম আৰু ৰঙাপাৰা অঞ্চলত যাতে চুলাই বা